আজিও মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজি শিকিম আমি এই বগা গুটিটো কেনেকৈ আমি পকেট কৰিম। প্ৰথমতে কি চাম আমি এই গুটিটোৰ এই কলা গুটিটোৰ আৰু বগা গুটিটো এটা লাইনত আছে নে চাম। হয়, এটা লাইনত আছে, এনেকৈ আছে লাইনটো। কি কৰিম, এইটো লাইনটো আমি এনেকৈ টানি পেলাই ইয়াত আমি ষ্ট্ৰাইকাৰটো বহাম, মানে এই তিনিওটা গুটি যাতে এটা লাইনত থাকে। বহালোঁ, বহাই পেলাই কি কৰিম, এই গুটিটোৰ চেণ্টাৰত আমি হিট কৰিম ইয়াতে। চাওকচোন তেতিয়া কি হ'ব, মই দেখাই দিছোঁ আপোনালোকক। ভিডিঅ'টো চাই আপুনি কিবা ল'বলৈ শিকিব পাৰিলে বা জানিব পাৰিলে তেতিয়াহ'লে আপুনি যেন ভিডিঅ'টো লাইক কৰে, শ্বেয়াৰ কৰি দিয়ে, আৰু মই যাতে আগলৈ আপোনালোকক এনেকুৱা ভিডিঅ' আগবঢ়াই থাকিব পাৰোঁ তাৰ বাবে মোক আশীৰ্বাদ কৰক, আৰু চেনেলটো যেন ছাবস্ক্ৰাইব কৰি ৰাখে। ধন্যবাদ।